সো নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ফানি ৰোজ ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে ডিজে হাজৰিকা ৰোষ্টিং আৰু ভিডিঅ'টো আৰম্ভণিতে ক'লো যে ভিডিঅ'টো কেৱল এন্টাৰটেইনমেন্ট পাৰপজৰ কাৰণে বনোৱা হৈছে গতিকে কোনেও যাতে সিৰিয়াছলি নলয় तो कैसे आप दिया ना फकोफ কালি ন মোক এটাই হোৱাটছআপত মেছেজ কৰি কৈছিলে যে ভাইটো ইউটিউবৰ ভিডিঅ'ত ভিউছে নাহে 20-30টা আহে তই কিয় ভিডিঅ' আপলোড কৰি আছ আৰে তোক কৈছো শুন কেলা মই ভিউছৰ কাৰণে ভিডিঅ' বনোৱা নাই লাগিলে মোৰ কণীগুটিয়ে হওক বেঞ্চত মোৰ মানুহ বনোৱা মেচিনটোৰ কথা কোৱা নাই কেলা 0 ভিউছৰ কথা কৈছো লাগিলে মোৰ ভিডিঅ' 0 ভিউছে হওক মই ভিডিঅ' বনায়ে যাম কাৰণ অসমত যিমানে ভক্সুটি কৰিব ন সিহঁতক মই ৰোজ কৰিয়ে যাম লাগিলে ভিউ 0 হওক বা 100 হওক মোৰ তাত কোনো কথা ক'ব লগা নাই যিসকলে ভিডিঅ'টো চাই ভাল পায় সিহঁতে নিশ্চয় ছাবস্ক্ৰাইব কৰিবই বৰ্তমান অসমত আচুৰ্যদাৰ বিয়া গানটো ৰিলছ বনাই বহুতে ফেমাছো হৈছে আৰু বহুতে ন মোহন বৰুৱাৰ দৰে কেলা ৰোজটো খাইছে ই কেলা ভাদ মাহত নামঘৰত নাম লোৱা হলনি ন ইনষ্টাগ্ৰামত কেলা ৰিলছ বনাই আছে বাৰু ইয়াৰ কথা বাদ দিলো এইকেইদিনত ছচিয়েল মিডিয়াত ভাইৰেল হৈ থকা আমাৰ অসমৰ জাতীয় সংগীত আৰু ৰাষ্ট্ৰীয় সংগীতটোৰ কথা পাতো এয়া ৰাষ্ট্ৰীয় সংগীতৰ অপমান গান্ধীজীয়েও ভাবিছে চাগে কেলা এয়া চাবলৈকে দেশ স্বাধীন কৰিছিলো गजब बेइज्जती है বাৰু বন্ধু বান্ধৱীসকল ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতক আৰু অপমান কৰা কেলা সাহস আছে জানো 1947 চনৰ আগত যদি এইবিলাক পালেহেঁতেন ন ব্ৰিটিছে কেলা অট'মেটিকলি ভাৰত এৰি পলালেহেঁতেন ভোশ্ৰীকে Тогда пацана посчитать потери Суммы нули погибать на сцене Снова один прогуляюсь без тени Заливая лик поцелуй на шею এবাৰ আহো আমাৰ জাতীয় সংগীতটোৰ বিষয়লৈ এনে কোন হুলা এনে কোন হুলা এনে কোন মর দে ও মোর হুরিয়া মা অখমর হুদি মা পৃথিৱী কত বিচাৰি জনম তন পুৱা কৰিলে পাৰ কেলা বাইদেউহঁতৰ হিপুৰিৰ পৰা অহা বেছি দিন হোৱা নাই চাগে সেইবাবে ইমান ধুনীয়া সুৰ শুনাব পাৰিছে কেলা কেলা গৰ্ভৱতী মহিলাই হঠাৎ সন্তান জন্ম দিব হাঁহিত থাকিব নোৱাৰি কেলা ভোশ্ৰীকে আৰুনো কি কম কেলা ইমান কষ্টত গাইছে শুনিলে শুনি থাকিব মন যায় ও মোৰ খমিয়াই ও মোৰ খমিয়াই চাই লয় এবাৰ মুখনি তোমাৰ হেঁপা মোৰ পলোৱা নাই সো গাইজ ভিডিঅ'টো ইমানে আছিলে ভিডিঅ'টো চাই কেনে পালে কমেন্ট কৰি জনাবা যদি ভাল পালে প্লিজ শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলটোত নতুনকৈ আহিছা ন প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা এনেধৰণৰ ফানি ৰোজ ভিডিঅ'সমূহ চাই থাকিবলৈ আৰু আজিলৈ ইমানে ধন্যবাদ নগেন নতুনকৈ ছাবস্ক্ৰাইব কৰা সকলোকে লাল চাহ কাপ আৰু কটা বিস্কুট এটা খোৱাই পঠা